বুঢ়া বুঢ়ী আৰু শিয়ালৰ সাধু কথা ক'ব লাগিব। আজি মই তোমালোকক বুঢ়া বুঢ়ী আৰু শিয়ালৰ সাধু কথা কওঁ। এখন গাঁৱত এহাল বুঢ়া বুঢ়ী আছিল। সিহঁতৰ ল'ৰা ছোৱালী কোনো নাছিল। সিহঁতে তেনেকৈ অকলশৰীয়াকৈ জীৱন যাপন কৰিছিল দুয়ো বুঢ়া বুঢ়ী। এদিন বুঢ়াই বাৰীত কচু ৰুব বুলি ভাবি কচুৰ মূৰা লৈ গ'ল বাৰীত ৰুব বুলি। তেতিয়াই ক'ৰবাৰ পৰা শিয়াল কটামান আহি বুঢ়াক ক'লে, আটা কচুবোৰ সিজাই ৰুবা নে কাচাই ৰুবা? এনেকৈ ক'লা। নহয় বোপাই কাচাই ৰুওঁ, কচু আৰু সিজাই ৰুৱেনে? আও তই নাজানা নেকি এটা, কচু সিজাই ৰুলে কচুৰ নেক্সট দিনাই কচুৰ গছ হয়। তাৰপিছত বুঢ়া অজলা আছিলে, বেছি জনা নাছিলে। তেতিয়া বুদ্ধিয়ক শিয়ালৰ কথা মতে বুঢ়াই কাম কৰিলে। কচুবোৰ সিজাই বাৰীত বুঢ়াই ৰুই আহিলে। কথা মতে কাম হ'ল। পিছদিন যেতিয়া ৰাতি বুঢ়া বুঢ়ী টোপনিত লাওকাল দি আছিলে, তেতিয়া শিয়াল কেইটামান আহি গোটেই কচুবোৰ খাই পেলালে। খাই পেলাই গুচি গ'ল তাৰ পৰা। বুঢ়া আৰু বুঢ়ী পিছদিনা উঠি বাৰীত যাই কিনে দেখে যে কচুবোৰ নাই। কচুবোৰ তেতিয়াহে বুঢ়াই আচল শিয়ালৰ বুদ্ধি গম পালে। ভাবিলে কচুবোৰ শিয়ালবোৰে খাই পেলালে মোক বুদ্ধি কৰি কিনে। তাৰপিছত হাঁহি কাপাল আৰু মূৰত হাত দি থাকিল। কচুবোৰ এনে গ'ল, কচুবোৰ খাই পেলালে শিয়ালে। তাৰে পিছদিনা বুঢ়া আৰু বুঢ়ী এটা মনতে বুদ্ধি সাজিলে, এই শিয়ালবোৰক শিক্ষা দিব লাগিব। তেতিয়া বুঢ়া আৰু বুঢ়ী কি কৰিলে, বুঢ়াই বুঢ়ীক ক'লে, বুঢ়ী মই মৰাৰ ভাও জুৰিম, তই মোৰ চাৰিওফালে লালি গুৰি ছিটাই দিবা, যাতে মাখিবোৰ পৰিলে শিয়ালবোৰে গম পাই মই মৰা বুলি জানে। আৰু মোক এখন বগা কাপোৰেৰে মোৰ গাটো ঢাকি দিবা। তেনেদৰে বোলে। তাৰপিছত বুঢ়াই কোৱাৰ মতে বুঢ়ী কৰিলে কাম। বুঢ়াই পিছদিনা বুঢ়ীয়ে বুঢ়াক এখন বগা কাপোৰেৰে ঢাকি দিলে আৰু বুঢ়াৰ চাৰিওপিনে লালি গুৰি ছিটাই দিলে। তাৰে অলপমান পিছতে ভেনা মাখিবোৰে আহি বুঢ়াৰ গাত পৰিলে। লালি গুৰিত পৰে মাখিবোৰ এতিয়া ভাব শিয়ালগিলাই বুঢ়াই মৰিল বুলি। তাৰপিছত বুঢ়াই তেনেদৰে বাগাৰ দি থাকিলে। তাৰে পিছত হ'ল বুঢ়াই গ'ল, বুঢ়ী গ'ল। বুঢ়ী যাই কিনে শিয়ালবোৰক মাতি আনি ক'লে, বোপাইহঁত বুঢ়া আৰু নাই, বুঢ়া মৰিলে। তোমালোকে সেই কৰা, বুঢ়াক ঘৰৰ ভিতৰৰ পৰা টানি নি কিনে বুঢ়াক ক'ৰবাত লৈ যায়, নিজান ঠাইত লৈ যায় বুঢ়াক খাই পেলোৱা। এটা শিয়ালে জুমি চালে, হয় মাখি পৰি আছে চোন তাত, বুঢ়া মৰিল। বুঢ়া মৰা বুলি গম পাই শিয়ালবোৰৰ গাত ফূৰ্তি নাই, বুঢ়াক খাব আৰু। বুঢ়াক খাবলৈ বুঢ়ী দৰজাখন খুলি দিলে। শিয়ালবোৰে সোমাই গ'ল বুঢ়াক খাবলৈ। যেতিয়াই শিয়ালবোৰে ভিতৰত প্ৰৱেশ কৰিলে, তেতিয়া বুঢ়ীয়ে দৰজাখন জপাই দিলে। আৰু বুঢ়াৰ ওচৰত এডাল টাকোন ৰাখি থৈ দিছিল বুঢ়ীয়ে। যেতিয়া শিয়ালবোৰে ঘৰত সোমোৱাৰ লগে লগে বুঢ়াই উঠি কিনে টকনডাল লৈ শিয়ালবোৰৰ মূৰত মাৰ সোধালে, একদম টকনেৰে। শিয়ালবোৰৰ মাৰ খাই শিয়ালবোৰৰ পেটটো ভাঙি গ'ল, ছিঙি গ'ল পেটটো। 4টামান শিয়াল তাতে মৰি থাকিল। বাকী কটা দৰজা ভাঙি বহুত একদম দাউৰ মাৰিলে। বুঢ়ী আজি মাক মাৰিলে এনেকৈ কৈ পিনে দাউৰলা। শিয়ালৰ বুদ্ধিয়ক শিয়ালে উচিত শিক্ষা পালে সিদিনা। আৰু বুঢ়া বুঢ়ী তেনেকৈ শিয়ালক এসেকা দি কিনে সুখৰ দিন কটাবলৈ ধৰিলে। ধন্যবাদ।